যোৱাবাৰ এটি গীত কৰিছিলোঁ গগনাত বগী বগী ছোৱালী বুলি, আৰু আমাৰ তিতাবৰ মাধৱৰ আমাৰ আশে পাশে থকা গোটেই গাঁৱৰ ছোৱালীবিলাক বিৰাট ধুনীয়া হয় নহয়? ছোৱালী কিমান আছে আজি? বগী বগী ছোৱালী কিমান আছে? সকলোৱে নাচিব লাগিব বৰ ধুনীয়াকৈ। আৰু ইমান কষ্ট কৰি আজি আহিছে নিউজ লাইভ আপোনালোকৰ মাজলৈ, আৰু এই অনুষ্ঠানটো অকল ইয়াতে নহয়, গোটেই বিশ্ববাসীয়ে দেখিব। গতিকে সকলোৱে নাচি বাগি সুন্দৰকৈ হাঁহি মাতি একদম ধুনীয়াকৈ ৰং ধেমালি মাজেৰে থাকিব লাগিব, হয় নে নহয়? সেই গীত গাইছোঁ, সুন্দৰকৈ মিউজিক কৰিছিলে পলাশ গগৈ মোৰ বন্ধু, আৰু উদয় দাই সুন্দৰকৈ ভিডিঅ'টো ডিৰেকশ্যন কৰিছিলে, দিগন্ত দাই মিক্স কৰিছিলে, আইমি আছে, মই আছোঁ, ধ্ৰুৱ আছে। এই গীত গাই লওঁ, প্ৰণৱে অকণমান লিখিছিলে, একেলগে অভিযোগ কৰিলে ভাল লাগিব। বগী বগী ছোৱালীৰ পাবলৈ মহিমা, যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা। আমাৰ এইখিনিতে শনিবাৰে শনিবাৰে সদায় বহে ৰজাবাৰী বজাৰখন, সকলোৱে জানে জানে নাজানে? তো মই যেতিয়া আমাৰ হাই ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ তেতিয়া শনিবাৰ বজাৰলৈ খুব যাওঁ, সদায় যাওঁ, প্ৰায়ে যাওঁ মানে। তেতিয়া এই নাগিনীবিলাক দেখোঁ, তেতিয়া এটা মনত পঢ়ি ৰাখিছোঁ যে এটা ধুনীয়া গান লিখিম। তো তাৰে ফলস্বৰূপে এই গীতটি ৰচনা হ'ল। তো ইমান ধুনীয়াকৈ আদৰি লৈছে সকলো অসমবাসীয়ে যে তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ। এই গীত গাইছোঁ, একেলগে সহযোগ কৰিলে ভাল লাগিব। আৰু কিমানো মন আছে? আছে? তো মোৰ লগত অকণমান গাব পাৰিব? ৰেডি? চাক জিং চাং জিং চাং চাক জিং চাং বগী বগী ছোৱালীৰ, বহুত চুটি গাব লাগিব। বগী বগী ছোৱালীৰ যাবলৈ মন যায় বান্ধৈ ঘামতিতা কঁকাল দিয়ে, চকুত চকু পৰিলে হয়। নাই হোৱা, লাজ পাম কিন্তু মই একদম বুকু ডাঠি কওঁ যে আমাৰ বিহু আৰু বিহুৱতী ঢেৰ আছে তাত, আৰু ইয়াত বৰ্তমান নাই কমেও আমাৰ নাই বুলি 2000 ৰাইজ গোট খাইছে। গতিকে 2000 ৰাইজে গালে কাকাক ফাটি যাব গোটেই, হ'ব? বগী বগী ছোৱালীৰ যাবলৈ মন যায় বান্ধৈ ঘামতিতা কঁকাল দিয়ে, চকুত চকু পৰিলে হয়। ও তাই আখৰিনে, ও তাই আজৰিনে পাহাৰৰ ডালিমি, এনে লাগে তাইকে পাতিলে বিয়াখনি। বগী বগী ছোৱালী পাবলৈ মহিমা, যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা। বঢ়িয়া, এইবাৰ গাইছোঁ, সকলোৱে ধুনীয়াকৈ নাচিব লাগিব। আমি খাপা দিয়া আছিলা বগী ছোৱালীৰ পাবলৈ মহিমা, যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা। ঘামতিতা কঁকাল দিয়ে কৰে হিয়ামনি, চকু চকু